হেল্ল' ফ্ৰেণ্ডছ, মই নমিতাই আপোনালোকক সকলোকে মোৰ চেনেল কুক ডিলিচিয়াছ উইথ নমিতালৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ সৈতে এটি গ্ৰীণ চিকেন ৰেচিপি শ্বেয়াৰ কৰিম। বলক তেন্তে ৰেচিপিটোৰ মাজলৈকে যাওঁ। এই ৰেচিপিটোত ব্যৱহাৰ কৰা সামগ্ৰীকেইটা মই থাল এখনত উলিয়াই লৈছোঁ। ইয়াত মই ভেদাইলতা লৈছোঁ, মান ধনিয়া পাত লৈছোঁ, নৰসিংহ পাত লৈছোঁ আৰু আলু কাটি লৈছোঁ ডাঙৰ ডাঙৰ চাইজত আৰু পিঁয়াজ কাটি লৈছোঁ। আৰু এইফালে মই গোটা জিৰা, গোটা ধনিয়া, জালুক আৰু জলকীয়া কেইটামান লৈছোঁ। আকৌ এইফালে মই নহৰু আৰু আদা বাকলি গুচাই লৈছোঁ আৰু এইখিনি একেলগে পেষ্ট কৰি ল'ম মছলাখিনি। আকৌ গ্ৰীণ হাৰ্বছখিনি মই বেলেগকৈ পেষ্ট কৰি ল'ম। আৰু এয়া পেষ্ট ৰেডি হৈ গ'ল, 2 বিট পেষ্ট ৰেডি। আকৌ এয়া মই চিকেন লৈছোঁ, চিকেন 500 গ্ৰামমান হ'ব। আৰু এতিয়া কুকাৰ এটা লৈছোঁ, মই কুকাৰত বনাম এই ৰেচিপিটো। আৰু কুকাৰখন গৰম হোৱাৰ পিছত মই মাষ্টাৰ্ড অইল দি দিছোঁ। মই মাষ্টাৰ্ড অইল ব্যৱহাৰ কৰিছোঁ আৰু তেলখিনি এতিয়া গৰম হৈছে। মই ইয়াতে লং, ইলাচি, দালচেনি দি দিম। অতি চিম্পুলকৈ বনাইছোঁ এই ৰেচিপিটো মই, আৰু কিনা মছলা কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰংচোৱা হৈছে আৰু ইয়াতে মই পেষ্ট কৰি থোৱা মছলাখিনি দি দিছোঁ আৰু অকণমান মছলাখিনি কুক হ'বলৈ দিলোঁ। এতিয়া বিলাহী দি দিলোঁ, এটা বিলাহী, নিমখ দিলোঁ আন্দাজমতে, আকৌ হালধি গুড়ি দিম আৰু চেনি আধা চামুচ মই ইউজ কৰিম। আৰু এতিয়া মিক্স কৰি ল'ম। মছলাখিনি অলপ কুক হ'বলৈ দিম। আৰু এতিয়া মই ইয়াতে অলপ পানী ব্যৱহাৰ কৰিম। পানীখিনি দিয়াৰ পিছত এইখিনি অলপ মিডিয়াম ফ্লেমত ৰাখি ভালদৰে কুক হ'বলৈ দিম, যাতে কেঁচা হৈ নাথাকে মছলাটো আৰু ভালদৰে ফ্লেভাৰটো আহি যায়। আৰু মছলাটো ভালদৰে কুক হোৱাৰ পিছত মই ইয়াতে আলু, মাংসখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিম, মিক্স কৰি ল'ম। আৰু এতিয়া মই দৈ অলপ ইউজ কৰিম। এই ৰেচিপিটোত দৈটো খুব ইম্পৰ্টেণ্ট হয়, ইয়াক স্কিপ নকৰিব। আৰু ভালদৰে লৰাই মিক্স কৰি ল'ম গোটেইখিনি। আৰু এইখিনি সময়ত গেছৰ ফ্লেমটো ফুল ফ্লেমতে থাকিব। আৰু এতিয়া মই গ্ৰীণ হাৰ্বছৰ পেষ্টটো ইয়াতে দি দিম। ভেদাইলতা, নৰসিংহ, ধনিয়া পাতৰ যিটো মিক্স পেষ্ট আছিলে সেইটো ইয়াতে মই দি দিলোঁ আৰু ভালদৰে লৰাই থাকিম অলপ সময়ৰ কাৰণে। মাজে মাজে লৰাই থাকিব লাগিব, গেছটো যিহেতু ফুল ফ্লেমত থাকিব, তলত লাগি যাব পাৰে, গতিকে ভালদৰে লৰাই থাকিব লাগিব মাজে মাজে। আৰু এতিয়া এইখিনি ঢাকনি মাৰি মই 3টামান চিটি মাৰিবলৈ দিম। 3-4টা চিটি যোৱাৰ পিছত মই ঢাকনিখন গুচাই চাম আৰু মোৰ গ্ৰীণ চিকেন ৰেডি হৈ গ'ল। আৰু এতিয়া প্লেট এখনত ছাৰ্ভ কৰি ল'ম মোৰ এই গ্ৰীণ চিকেন ৰেচিপিটো। এই চিকেন ৰেচিপিটো খাবলৈ বহুত টেষ্টি হয় আৰু বহুত হেল্ডিও হয়। গমটো পাইছে, মই কোনো ধৰণৰ বজাৰৰ মছলা ব্যৱহাৰ কৰা নাই, গোটা মছলা ব্যৱহাৰ কৰিছোঁ। আকৌ নৰসিংহ, ভেদাইলতা এইবিলাকৰ কিমান ঔষধি গুণ সমৃদ্ধ এইটোতো সকলোৱে জানে, ক'বৰ দৰকাৰ নাই। আকৌ মই এই ৰেচিপিটো যিহেতু কুকাৰত বনাইছোঁ, প্ৰেছাৰ কুকাৰত বনোৱাৰ কাৰণে বহুত তৎক্ষণাত হৈ গৈছে। আকৌ কুকাৰত বনোৱা চিকেনটো খাবলৈ বহুত টেষ্টি এইকাৰণে হয় যে ভিতৰৰ পৰা ধুনীয়াকৈ কুক হয় আৰু ধুনীয়া জুইচি হয়। তেনেহ'লে মোৰ এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আকৌ আপোনালোকৰ অভিজ্ঞতা মোৰ লগত কমেণ্টৰ থ্ৰুৰে জনাবলৈ নাপাহৰিব। তেনেহ'লে মোৰ এই চিম্পুলকৈ বনোৱা চিকেন ৰেচিপিটো আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টোত লাইক, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে কৰা নাই। বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে ভিডিঅ'বোৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। তেন্তে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা থাকিল। থেংক ইউ টু অল, বাই বাই।